নমস্কাৰ এই মুহূৰ্তত লৈছো অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 জুন আজিৰ দিনটোতে লৈ আহিছো অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটা ডাঙৰ খবৰ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে কি গুৰুত্বপূৰ্ণ আপডেট ঘোষণা কৰিছে সবিশেষ জনাই যাবলৈ চেষ্টা কৰিম গতিকে যদি আমাৰ পেজটোত নতুন গৈ আছে তেন্তে পেজটো ফলো কৰি কাষত থাকি থব আৰু যদি আমাৰ ইউটিউবত চাই আছে তেন্তে ইউটিউবটো সাবস্ক্ৰাইব কৰি কাষত ৰাখি দিব নমস্কাৰ এই মুহূৰ্তত লৈছো অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 জুন আজি কেইবাটা ডাঙৰ আপডেট লৈ আহিছো প্ৰথমটো গুৰুত্বপূৰ্ণ আজি আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিছিলে যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনি ধন লাভ কৰিছিলে তেওঁলোকৰ ধন 2-3 মাহ বন্ধ আছিলে আকৌ পুনৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 1000 টকাৰ পৰা 1200 টকালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা স্পষ্টভাৱে উল্লেখ কৰি দিছে মুখ্যমন্ত্ৰীয়ে কৈছে নিযুত মইনা আঁচনি ধন 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰি দিছে আৰু লগতে ঘোষণা কৰি কয় যে এইবাৰ নিযুত বাবু আঁচনি দিয়া হ'ব প্ৰতিগৰাকী ছাত্ৰৰ বাবে যিসকল ছাত্ৰয়ে নিযুত বাবু আঁচনি এতিয়ালৈকে পোৱা নাই তেওঁলোকে নিযুত বাবু আঁচনি পাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে লগতে কয় জীৱন প্ৰেৰণা আঁচনি দিয়া হ'ব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ব্যক্তিয়ে জীৱন প্ৰেৰণা আঁচনি পোৱা নাই বা যিসকলে এতিয়ালৈকে জীৱন প্ৰেৰণা আঁচনিৰ বাবে এপ্লাই কৰা নাই শীঘ্ৰে এপ্লাই আহিব আৰু শীঘ্ৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব তিনিটাকৈ আঁচনি প্ৰথমটো আঁচনি আছিলে নিযুত মইনা আঁচনি দ্বিতীয়টো আছিলে নিযুত বাবু আঁচনি তৃতীয়টো আছিলে জীৱন প্ৰেৰণা আঁচনি এই তিনিটা আঁচনি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট উল্লেখ কৰি দিছে আৰু প্ৰতিগৰাকী ব্যক্তিগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাব 1000 টকাৰ পৰা 2500 টকালৈকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব তিনিটা আঁচনিৰ টকা কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত সময়ত কৈছিল প্ৰতিগৰাকী ছাত্ৰক দিয়া হ'ব যে জীৱন প্ৰেৰণাৰ লগতে নিযুত বাবু আঁচনি আৰু সেই দুটাই তেল পূৰণ কৰিবলৈ সক্ষম হ'বলৈ ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ উল্লেখ কৰি কয় যিসকল ছাত্ৰীয়ে এতিয়ালৈকে নিযুত মইনা আঁচনি টকা লাভ কৰিব পৰা নাই আগষ্ট মাহৰ পৰা এই টকা লাভ কৰিব পাৰিব আৰু ছাত্ৰই লাভ কৰিব নিযুত বাবু আৰু লগতে লাভ কৰিব জীৱন প্ৰেৰণাৰ আঁচনিৰ টকা আজি